খবর সাংমারো সেপ্টেম্বর মাসৰ 5 তাৰিখ চলিংটা শিক্ষক দিৱসৰ পইদিনে ত্ৰিপুৰা ৰাজ্যৰ লং ট্ৰাইবেল সাব ডিভিজনৰ চলিংটা বামত HCG শিক্ষক দিৱসৰ পইদিনে গোটা ভাৰতৰ নানান জাগাত পালনা লগে লগে চলিংটা বামৰ টাউন হলতো টিচাৰ্ছ ডে ফালিলাক এডুকেশ্যন ইন্সপেক্টৰ চলিংটা আইজ অফিচৰ তপেতুন চলিংটা বামৰ 61 বলাৰ শিক্ষক দিৱসৰ হলাবু গুণৰ মাত্যৰুণৰ সমাৰে মানবলা বিধায়ক সম্বুলাল সাংমা সেরাক আঙেনে সিজি দিনৰ হলাবু ফাংগুচি যাৰে হলাবুত সবানানো হিচাপে চেয়াৰ গুজিলৈ চলিংটা স্কুলৰ গুণৰ হেডমাষ্টাৰ ডাঙো বাসুদেৱ সাংমা মানবলা MLA সম্বুলাল সাংমা তাৰ সিগুনো হালত মাষ্টৰ মানবলা হেডমাষ্টাৰ বাসুদেৱ সাংমা দাগিৰে ঠেঙত দুৰিনে সালাম জুজু গুজি MLA সাবে মানবলা মাষ্টৰ বাসুদেৱ সাংমাৰ গেনৰ বাকফেনে এচি গম বিদ্যে শিক্ষে ফেনে সাংমা মাই গোদা ভাৰতৰ সাংমা গুণৰ মাই একো MLA হিচাপে গোদা সাংমা দাদত ডাঙো MLA সাবৰে বেগাইছি নদন ইকিনি দিনত 61 পলাৰ শিক্ষক দিৱস গোদা ভাৰতৰ নানান জাগাত ফালাদে দেখা যায় এচি চলিংটা বামৰ টাউন হলতো শিক্ষক দিৱসৰ পইদিনে আগুৰিৰ গুণৰ মাত্যৰ হাবিল মাত্যৰ দাগিৰে বে হয়জনৰে মান গজা হৈ বেগপত্তম চলিংটা ইংলিছ মিডিয়াম স্কুলৰ হেডমাষ্টাৰ ডাঙৰ দেৱব্ৰত সাংমা দাগিৰে মান গজিউন যেৰে দেৱীপুৰ হাই স্কুলৰ HM বনলাল মই দাৰলং দাগিৰেও মান গজা হৈ গাগ্ৰাচৰা হাই স্কুলৰ হেডমাষ্টাৰ প্ৰমোদ সৰকাৰ দাগিৰেও একো গুণৰ হাবিল মাষ্টৰ হিচাপে মান গজা হয় ৰতন ৰুৱাজাপাৰা হাই স্কুলৰ HM ধনবাজয় ৰিয়াং দাগিৰেও মান গজা হয় সেই জেৰে চলিংটা হাই স্কুলৰ গুণৰ হাবিল আগুৰিৰ মাষ্টৰ গৌতম চক্ৰৱৰ্তী দাগিৰেও একান মান গজিউন শ্যামল চক্ৰৱৰ্তী PGT মাষ্টৰ দাগিৰেও মান গজা হৈ সিজি দিনত থাৰা দাগিওলকে গোদা লং ট্ৰাইবেল সাব ডিভিজনৰ বেষ্ট 6 জন মাষ্টৰ জিগুনি নাহি বালককো পৌঁছাবাৰে গেনে বুদ্ধিয়ে হাবিল বানাদে লেখাপড়া শিকিউন হয় দাগি ইঞ্জিনিয়াৰ এক দাগি মাষ্টৰ এক দাগি ডিফেন্সত আৰু সিদ্দিকিনগুৰি জুদু ডিপাৰ্টমেণ্টত গুণৰ চাকৰি গঠন উচ্চ শিক্ষায় শিক্ষিত হইনে গম চাকৰি ভিয়ন থাৰা দাগিৰ বলাবল পিনে লেখাপড়া বিদ্যাদানৰ ফলে শিক্ষক দিৱসৰ হলাবত বেগো আগে লবিউদি বাজ ৰাগিয়ে চলিংটা IS পৰিতোষ দাস সিজি দিনৰ হলাবত থুবইলাক মুলুক গৰবা লং ট্ৰাইবেল সাব ডিভিজনৰ SDM অমৰ্ত বৰ্মন আৰু মানবলা গৰবা মনু ভিডিও পরিমেশ দেববর্মা সেই সময়ে চলিংটা SMC যোদ্ধার সবানানুয়ও থুবইল তো তার জন্য আমি ওনাকে আজকে সবার সামনে এই শিক্ষক দিবসের পবিত্র দিনে একটা সুযোগ হলো ওনাকে সম্মান দেওয়ার তাই আমি সেই সুযোগটা হাতছাড়া করলাম না সবাইকে অনুরোধ করবো যারা এখানে স্টুডেন্ট নিজের শিক্ষককে যাতে সম্মান করতে ভুলে না যাওয়া সম্পর্কে আমার কাকাও এবং উনি যখন ক্লাস 12 স্কুল সামনু ক্লাস 12 স্কুলে যখন শিক্ষক ছিলেন প্রধান শিক্ষক তখন উনি একটা বিষয়ের ক্লাস নিয়েছিলেন একটা কবিতা পাশে লোকে কিছু বলে কবিতাটা এখনো আছে কিনা জানি না আমি সিলেবাসে আছে কি নেই বরাবর পাশে লোক কিছু বলে কথা এই যে কবিতাটা ছিল সেই কবিতাটুকু উনি একদম যেমনভাবে সুন্দরভাবে বিস্তারিতভাবে তার সারাংশ বর্ণনা করার মাধ্যমে উনি শিক্ষা প্রদান করেছিলেন আমার কাকা অর্থাৎ আজকের